নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চমমান শ্ৰেণীৰ লেচন 2 থেংক ইউ গড নামৰ কবিতাটি আলোচনা কৰিম। সেয়েহে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা। থেংক ইউ গড এই কবিতাটো ফাৰ্ষ্ট মই মাতি শুনাইছোঁ। থেংক ইউ গড, থেংক ইউ ফৰ দ্য ৱৰ্ল্ড ছ' চুইট, থেংক ইউ ফৰ দ্য ফুড উই ইট, থেংক ইউ ফৰ দ্য বাৰ্ডছ ডেট ছিং, থেংক ইউ গড ফৰ এভৰিথিং। এতিয়া এই কবিতাটোৰ অসমীয়া ভাঙনিখিনি তোমালোকক কৈ দিছোঁ। থেংক ইউ গড মানে হৈছে প্ৰভু তোমাক ধন্যবাদ। থেংক ইউ তোমাক ধন্যবাদ ফৰ দ্য ৱৰ্ল্ড পৃথিৱীখনৰ কাৰণে, ছ' চুইট কাৰণ পৃথিৱীখন বৰ মধুৰ বা বৰ ধুনীয়া। থেংক ইউ তোমাক ধন্যবাদ ফৰ দ্য ফুড খাদ্যৰ বাবে, উই ইট যিবিলাক আমি খাওঁ। থেংক ইউ তোমাক ধন্যবাদ ফৰ দ্য বাৰ্ডছ ডেট ছিং চৰাইবিলাকৰ কাৰণে আৰু যিবিলাকে গান গায়। থেংক ইউ গড মানে হৈছে প্ৰভু তোমাক ধন্যবাদ ফৰ এভৰিথিং সকলোবোৰ বস্তুৰ কাৰণে তোমাক ধন্যবাদ। এতিয়া আৰু এবাৰ তোমালোকক মই মাতি দিছোঁ। থেংক ইউ গড প্ৰভু তোমাক ধন্যবাদ, থেংক ইউ তোমাক ধন্যবাদ ফৰ দ্য ৱৰ্ল্ড ছ' চুইট পৃথিৱীখনৰ কাৰণে পৃথিৱীখন বৰ মধুৰ। থেংক ইউ তোমাক ধন্যবাদ ফৰ দ্য ফুড খাদ্যবিলাকৰ কাৰণে, উই ইট যিবিলাক আমি খাওঁ। থেংক ইউ তোমাক ধন্যবাদ ফৰ দ্য বাৰ্ডছ ডেট ছিং চৰাইবোৰৰ কাৰণে আৰু যিবিলাকে গীত গায়। থেংক ইউ গড প্ৰভু তোমাক ধন্যবাদ ফৰ এভৰিথিং সকলোবোৰ বস্তুৰ কাৰণে তোমাক ধন্যবাদ।